আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এতিয়া আমাৰ
বিৰতিৰ পিছতে আপোনালোকক পোনে পোনে লৈ গৈছো টিহুত উৰুকাৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলিছে সেই পৰিৱেশৰ মাজলৈ আৰু পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক গুণজিৎ কলিতা। গুণজিৎ, আপোনাৰ ওচৰলৈ আহিছো। নিশ্চয়কৈ চৌদিশে আচলতে আজি উৰুকাক লৈ ব্যস্ত হৈ পৰিছে। প্ৰতি প্ৰান্ততে আমি দেখিবলৈ পাইছোঁ যে উৰুকাক লৈ সীমাহীন ব্যস্ততা, কিন্তু তাৰ মাজতে বালিৰ যি দেউৰীয়া পাৰা আছে আমি ব্যতিক্ৰম দৃশ্য দেখিবলৈ পাইছোঁ। ইয়াতে অঞ্চলবাসী সমবেত হৈ টাইটানিক যি আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰ আছে তাৰ সন্মুখত তেওঁলোকে সংগীতৰ অনুষ্ঠানো আমি উপভোগ কৰা দেখিবলৈ পাইছোঁ। গীতে নৃত্যই আচলতে ৰজন জনাই উঠা আমি দেখিবলৈ পাইছোঁ। নিউজ